মিদাস নামৰ এজন ৰজা আছিল। তেওঁৰ সৈতে সোণৰ অভাৱ নাছিল, কিন্তু সোণ যিমানেই বাঢ়িছিল তেওঁ সিমানেই আৰু বেছি বিচাৰিছিল। তেওঁ সকলোবোৰ সোণ এটা খাজানাত জমা কৰিছিল আৰু প্ৰতিদিনাই তাক তেওঁ হিচাপ কৰিছিল। এদিন যেতিয়া তেওঁ সোণৰ হিচাপ কৰি আছিল, তেতিয়া এজন জ্ঞানী ব্যক্তি আহি তেওঁক ক'লে যে তুমি মোৰ পৰা এনে যিকোনো এটা বৰদান খুজিব পাৰা যিয়ে তোমাক পৃথিৱীত আটাইতকৈ বেছি আনন্দ দিয়ে। ৰজা মিদাস আনন্দত আত্মহাৰা হ'ল আৰু ক'লে মই বিচাৰোঁ যে মই স্পৰ্শ কৰা সকলো বস্তু যেন সোণলৈ ৰূপান্তৰিত হয়। জ্ঞানী ব্যক্তিজনে ৰজাক প্ৰশ্ন কৰিলে কি তুমি সঁচাকৈ সেয়াই বিচাৰানে? ৰজাই উত্তৰ দিলে হয়, মই সেয়াই কামনা কৰোঁ। জ্ঞানী ব্যক্তিজনে ক'লে ঠিক আছে, কাইলৈ সূৰ্যৰ প্ৰথম কিৰণৰ লগতে তুমি সেই গল্ডেন টাচৰ বৰদান পাই যাবা। ৰজাই ভাবিলে সি চাগে সপোন দেখিছে, এয়া কেতিয়াও বাস্তৱ হ'ব নোৱাৰে। কিন্তু পিছদিনাখন ৰজাই সাৰ পাই উঠি তেওঁৰ পালেং, বিচনা, টেবুল, চেয়াৰ আদি চুই দিয়াৰ লগে লগে সকলোবোৰ সোণলৈ ৰূপান্তৰিত হ'ল। তেওঁ খিৰিকীৰে বাহিৰলৈ চালে আৰু তেওঁৰ কণমানিজনীক বাগিচাত খেলি থকা দেখিলে। ৰজাই তেওঁৰ মৰমৰ কণমানি জীয়েকক সেই যাদু দেখুৱাব বিচাৰিলে আৰু ভাবিলে যে তাই বহুত ভাল পাব। কিন্তু তেওঁ বাহিৰলৈ যোৱাৰ আগতে এখন কিতাপ পঢ়িব বিচাৰিলে, কিন্তু কিতাপখন চুই দিয়াৰ লগে লগে সেয়া সোণত পৰিণত হ'ল আৰু সেয়া তেওঁ পঢ়িব নোৱাৰিলে। তাৰপিছত তেওঁ চাহ জলপান খাবৰ বাবে টেবুলত বহিল আৰু ৰজাই খাবলৈ ফল আৰু পানীৰ গিলাচটো স্পৰ্শ কৰাৰ লগে লগে সেই সকলোবোৰ সোণত পৰিণত হ'ল। তেওঁৰ ভোক ভাবিব ধৰিছিল আৰু তেওঁ নিজকে ক'লে মই সোণ খাব নোৱাৰোঁ। সেই সময়তে তেওঁৰ কণমানিজনী দৌৰ মাৰি তেওঁৰ কাষলৈ আহিল আৰু তাইক মৰম কৰিবলৈ হাত দিয়াৰ লগে লগে তাইৰ মৰমৰ ছোৱালীজনী সোণৰ মূৰ্তিলৈ ৰূপান্তৰিত হ'ল। ৰজাৰ চেহেৰাৰ পৰা হাঁহি আৰু আনন্দ হেৰাই গ'ল। তেতিয়াই বৰদান দিয়া জ্ঞানী ব্যক্তিজন পুনৰ আহিল আৰু ৰজাক প্ৰশ্ন কৰিলে যে তেওঁ গল্ডেন টাচ বৰদান লৈ সুখীনে? ৰজাই উত্তৰত তেওঁ পৃথিৱীৰ আটাইতকৈ সুখী ব্যক্তি বুলি কয় সকলো ঘটনা জ্ঞানী ব্যক্তিজনক বিৱৰি ক'লে। জ্ঞানী ব্যক্তিজনে ৰজাক প্ৰশ্ন কৰিলে এতিয়া কোৱা তোমাক কি লাগে? তোমাৰ আহাৰ আৰু মোৰ ছোৱালীজনীক নে সোণৰ বান্ধাৰ আৰু ছোৱালীজনীৰ সোণৰ মূৰ্তি? কি লাগে কোৱা? ৰজাই কান্দি কাটি ক্ষমা খুজিলে আৰু ক'লে মোক সোণ নালাগে, মই সকলো সোণ এৰি দিম, কৃপা কৰি মোক মোৰ ছোৱালীজনীক পঠাই দিয়া, তাইৰ অৱহেলা মোৰ সকলো বস্তু মূল্যহীন হৈ পৰিছে। জ্ঞানী ব্যক্তিজনে ক'লে তুমি আগতকৈ বেছি বুদ্ধিমান হৈ গৈছা আৰু তেওঁৰ গল্ডেন টাচ বৰদান ঘূৰাই ল'লে। ৰজাই তেওঁৰ ছোৱালীজনীক পুনৰ ঘূৰাই পালে আৰু এনে এটা শিক্ষা পালে যাক তেওঁ গোটেই জীৱন পাহৰিব নোৱাৰিলে। কোৱা হয় নোপোৱাৰ বেদনাতকৈ পাই হেৰুৱাৰ বেদনাই মনত অশেষ কষ্ট দিয়ে। সেইবাবে আমি লোভত আক্ৰান্ত হৈ সকলো পাহৰিব নালাগে।